নমস্কাৰ প্ৰিয় বন্ধু স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ আজি আমি চাব গৈ আছো ৰবা এই বাংলাদেশী আজি আমি চাব গৈ আছো এটা অন্যকা ভিডিঅ' এবিপি প্ৰপাগান্ডা ভিডিঅ' চাই লওঁ আহক আমাৰ লাগে যিসকল বাহিৰত মানুহ আছে আমাৰ বাংলাদেশত যিসকল আছে তেওঁলোকক আমাৰ ভাৰতবৰ্ষক আনিব লাগে বেঞ্চ বাংলাদেশত তোৰ নিজৰ মানুহ আছে তোৰ নিজৰ মানুহখিনি আনিবি তই কোন মানুহ হয় বে অবে বাংলাদেশী নহয়তো তই ধৰা পৰিল ই এটা বাংলাদেশী ই এটা মস্ত বাংলাদেশী ইয়াক জেলত ভৰা সেইটো কাৰণে আমাক কেব লাগে ইয়াক নেদেখাবি বেলেগ এটা দেখা যোনে কেব পইচা তাক দেখা মোক আপোনালোকে কেবখন পঢ়িছে আপোনালোকে পঢ়িছে যদিও আমি পঢ়া নাই কিন্তু কেবৰ বিষয়ে কৈ আছে আমি জানো তেনেকুৱা যোনে অপপ্ৰচাৰ চলাই আছে তেওঁলোকে কেব পঢ়া নাই আবে তই পঢ়াই নাই কেবত কি লিখা আছে এইটো নেজানো যদি কি বকি আছ তই ইয়াত এইটো কি তাৰপিছত আমাক মানুহে কৈছে বুলি কৈছ কালিতো কোনোবাই ক'ব তোৰ বাংলাদেশত তোৰ বনীয়া ঘৰ বুলি তই কি বাংলাদেশত বিচাৰি যাবি নেকি ক কেব কেলে লাগে কেব আমাৰ নানা ধৰণৰ সুবিধা দিব নানান ধৰণৰ সুবিধা দিব কি সুবিধা দিব বে বেটা এনেকুৱা কি সুবিধা দিব বে কেব আহিলে অসমৰ এটা সুৰক্ষা আহিব লাগে আমাৰ এইটোৱে আৰু কিহৰ কাৰণে লাগে কি সুবিধা হ'ব ৰাজ্য যাতে শান্তি হয় সুৰক্ষা হয় এইটোৱে আৰু সুৰক্ষা আহিব বে এওঁলোক কোনটো স্কুলত পঢ়িছিলে মোক কি স্কুলত পঢ়ালে মোক স্কুলত কি পঢ়ালে এওঁলোকে কি এনেকুৱা বুজি পাইছে যোনটো মই বুজি পোৱা নাই হে ভগৱান মোক বুজা ভগৱান মোক বুজা কেব কেলে লাগে অন্ধকাৰ হৈ যাব অসমৰ অসম বাচিবলৈ হ'লে কেবৰ প্ৰয়োজন অসমত কিহৰ কাৰণে মানে কি অসুবিধা হ'ব কেব নাহিলে অসম এদিন কাশ্মীৰ হৈ যাব চবেই যে বিৰোধ কৰি আছে আপোনালোকে সপক্ষে কৈছে দুটা সংগঠন অপপ্ৰচাৰ চলাই আছে যে বাংলাদেশৰ পৰা 1,90,00,000 মানুহ অসমত আহি যাব বাংলাদেশ 1,90,00,000 মানুহ বাংলাদেশত নায়েই ক'ৰ পৰা আহিব আৰু এজনো বাংলাদেশী নাহে হেৰ লৰু বাংলাদেশত 16 কোটি মানুহ আছে 16 কোটি বাংলাদেশত 1,90,00,000 মানুহ নাই বুলি কয় এই বস্তা ভৰি বাংলাদেশত মানুহ আছে 16 কোটি মানুহ আছে লৰু চালা এই লৰুবোৰক চাই লাভ নাই আৰু মই কিন্তু আপোনালোক এটা কথা ষ্ট্ৰেট ক'ব বিচাৰিছোঁ কেবখন আহিলে আমাৰ অসমৰ কাৰণে আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে বহুত লোকচান হ'ব যে আমাৰ এই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ ত্ৰিপুৰাৰ দৰে হৈ যাব আমাৰ অসমখন ত্ৰিপুৰাৰ দৰে হৈ যাব ত্ৰিপুৰাৰ যোনবোৰ নিজৰ এছ টি মানুহ আছিলে সেই এছ টি মানুহবোৰ এতিয়া এটা সৰু জেগাত থাকে তাত গোটেই সিহঁতৰ নিজৰ যোনটো ভাষা আছিলে ত্ৰিপুৰাৰ যোনটো সিহঁতৰ মাতৃভাষা আছিলে খিলঞ্জীয়া মাতৃভাষা সেইটো হেৰাই গ'ল তাত অকল বেংগলী ভাষা চলে বাংলা ভাষা চলে আমাৰ অসমতো এনেকুৱাই হ'ব মই আপোনাক সেইকাৰণে অনুৰোধ কৰিছোঁ যাতে যেন এনেকুৱা ধৰণৰ প্ৰপাগেণ্ডা প্ৰটেষ্ট মাৰ্চবোৰ যেন পাৰ্টিচিপেট নকৰে আমাৰ এই অকল বঙালী মানুহখিনিক এই বঙালী এটা সম্প্ৰদায়ৰ মানুহখিনিক তেওঁলোকে আনি পিনি এই প্ৰটেষ্ট মাৰ্চ কৰি দেখাই আছে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে যাতে যেন এইবোৰ প্ৰপাগেণ্ডা ভিডিঅ' যেন আপোনালোকে যেন ভুল নাযায় আৰু যেন এই কথাটো স্পষ্ট কৰক যে আমি অসমক ত্ৰিপুৰা নবঢ়াওঁ আমি অসম কেতিয়াও ত্ৰিপুৰা বনাব নোৱাৰে জয় অসম ধন্যবাদ